हेलो फ्रेंड्स आपनालोके চাই আছে টেকনিক্যাল জিয়া চ্যানেল ফ্রেন্ডস যিসকলে চৰকাৰী চাকৰি আবেদন কৰিবলৈ যায় তেতিয়া আপোনালোকৰ এটা সাৰ্টিফিকেটৰ প্ৰয়োজন হয় যিটো সাৰ্টিফিকেটৰ নামে হ'ল এমপ্লয়মেন্ট একচন সাৰ্টিফিকেট আৰু এই সাৰ্টিফিকেটটো আগতে অফলাইন মাধ্যমত আছিল অৰ্থাৎ এইটো ডিস্ট্ৰিক্টৰ পৰা আগতে বনাব লাগিছিল কিন্তু এতিয়া আপোনালোকৰ এইটো 27 ছেপ্টেম্বৰৰ পিছত অনলাইন মাধ্যম কৰি দিছে আৰু এই অনলাইন মাধ্যমত আপোনালোকে কৰিবলৈ হলে কি কি ডকুমেন্টস লাগিব আৰু এইটো কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এই সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাই দিম আৰু এটা কথা আমাৰ চেনেলত যিসকলে নতুন আহিছে তেওঁক এটাই অনুৰোধ কৰিছো যাতে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেশন ভিডিঅ'সমূহ পাই থাকিব পাৰে সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো সো ফ্ৰেন্ড এটো আপোনালোকে যিকোনো গুগল বা ক্ৰোম ব্ৰাউজাৰ এটা ওপেন কৰি লব তাৰ পিছত ইয়াতে আপোনালোকে টাইপিং কৰিব আসাম কেৰিয়াৰ 2021 সো এটো তাৰ পিছত আপোনালোকে এটো assamcareer.com এটোত ক্লিক কৰি দিব ডাইৰেক্ট লিংকত মই ইয়াতে ক্লিক কৰি দেখাই দি আছো আপোনালোকক সো এটো দেখা পাইছে ইয়াতে পেজ খুল খাইছে সো আপোনালোকে অকনমান স্ক্ৰল কৰিব স্ক্ৰল কৰি আপোনালোকে এটা লিংক দেখা পাব ইয়াতে মই দেখাই দি আছো এমপ্লয়মেন্ট একচেঞ্জ ৰেজিষ্ট্ৰেচন সাবমিট অনলাইন এপ্লিকেশন সো এই লিংকত ক্লিক কৰি দিব দিয়াৰ পিছত আৰু এখন পেজ খুল খাব ইয়াতে দেখা পাইছে সো ইয়াতে আপোনালোকক কোৱা হৈছে যে এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচনটো এটো কেনেকৈ কৰিব অৰ্থাৎ আপোনালোকৰ এটো আগতে অফলাইন আছিল কিন্তু ইয়াতে 27 ছেপ্টেম্বৰৰ পিছত আপোনালোকৰ এটো অনলাইন মাধ্যম কৰি দিছে ইয়াতে অলৰেডি আপোনালোকক মেনশন কৰি দিয়া আছে ডেটটো দেখা পাইছে সো তাৰ পিছত ইয়াতে আপোনালোকৰ যেটো এটো লাঞ্চ ডেট অৰ্থাৎ 27 ছেপ্টেম্বৰ মই অলৰেডি কৈছো আগতে তাৰ পিছত ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট অৰ্থাৎ দা ক্যান্ডিডেটস আৰ এলিজিবল for registration in one employment exchange in only in state অর্থাৎ আপোনালোকৰ এটো কোৱা হৈছে যে আপোনালোকে এটাই সাৰ্টিফিকেট বনাব পাৰিব একচেঞ্জ সাৰ্টিফিকেট যেটো একচেঞ্জ সাৰ্টিফিকেট হয় এবাৰ বনালে ৰিনিউৱেল কৰিব পাৰিব 3 বছৰ মুৰে মুৰে সো এটো চাই লব তাৰ পিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন মেট অৰ্থাৎ আপোনালোকে এটো ৰেজিষ্ট্ৰেচন যে কৰিব যদি আধাৰ কাৰ্ড দি কৰে একেবাৰে সহজ হ'ব এটো আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ খিনি শো কৰিব আধাৰ কাৰ্ডৰ লগত যেটো লিংক আছে সেই লিংক খিনি শো কৰিব তাৰ পিছত আপোনালোকে যদি আধাৰ কাৰ্ড নিদিয়ে তেনেহলে অকনমান বেছিকে ডকুমেন্টস দিব লাগিব তাৰ পিছত ইয়াতে ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে ফিজটো একেবাৰে নীল আপোনালোকৰ 1 টকাও নালাগে তাৰ পিছত ইয়াতে হেল্প নাম্বাৰ আৰু ইয়াতে আপোনালোকৰ ইমেইল আইডি দিয়া হৈছে কাৰণ যদি কিবা টেকনিক্যাল প্ৰবলেম হয় ইমেইল কৰিব পাৰে নাইবা আপোনালোকে কল কৰি এটো ডিস্ট্ৰিক্টৰ পৰা সুধি লব পাৰে সো এটো আপোনালোকৰ এটো প্ৰত্যেক ডিস্ট্ৰিক্টৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ বেলেগ বেলেগ থাকিব পাৰে তাৰ পিছত ইয়াতে আপোনালোকৰ দেখা পাইছে ৰেজিষ্ট্ৰেচন এমপ্লয়মেন্ট একচেঞ্জ অফ আসাম অৰ্থাৎ আপোনালোকৰ এজ লিমিটটো ইয়াতে দিয়া আছে যদি 14 বছৰতকৈ তলত হয় তেনেহলে নহব 14 বছৰ নাইবা 14 বছৰতকৈ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলে এটো আবেদন কৰিব পাৰিব অৰ্থাৎ এটো বনাব পাৰিব সো এটো গাইডলাইনস বিলাক আপোনালোকে চাই লব তাৰ পিছত ইয়াতে ডমিসাইল অৰ্থাৎ আপোনালোকৰ ডমিসাইল যেটো ফৰ্ম আছে সো এটো আপোনালোকৰ যদি থাকে দিব নাথাকিলে নিদিব তাৰ পিছত ইয়াতে আপোনালোকৰ যেটো তাৰ পিছত এটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে আধাৰ কাৰ্ড ওয়াইজ ভেৰিফিকেশন প্ৰথমতে দিয়া আছে আধাৰ কাৰ্ড দি আপোনালোকে কেনেকৈ ভেৰিফিকেশন কৰিব পাৰিব ইয়াতে সম্পূৰ্ণ ডিটেইলছ খিনি দিয়া আছে আপোনালোকক স্ক্ৰল কৰি দেখাই দি আছো ইয়াতে দেখা পাইছে আপোনালোকৰ এমপ্লয়মেন্ট একচেঞ্জ ৰেজিষ্ট্ৰেচন আপোনালোকৰ ওটিপি আহিব এই সকলোবিলাক আধাৰ কাৰ্ড বেচিছত যিসকলে কৰিব সেইসকলে এটো গাইডলাইন চাই লব সো ইয়াতে ধুনিয়াভাৱে দিয়া আছে তাৰ পিছত ইয়াতে আপোনালোকৰ যেটো ডকুমেন্টস লাগিব ইয়াতে দেখাই দি আছো প্ৰথমতে আপোনালোকৰ লাগিব মেইন যেটো ডকুমেন্টস ৰিকুয়াৰ ফৰ অনলাইন এমপ্লয়মেন্ট একচেঞ্জ ৰেজিষ্ট্ৰেচন সো ইয়াতে যেটো হল মেইন মোবাইল নাম্বাৰ সো এই মোবাইল নাম্বাৰে আপোনালোকৰ ওটিপি যাব সো সেই ওটিপি দি আপোনালোকে এটো কৰিব লাগিব তাৰ পিছত ইয়াতে আপোনালোকৰ ডকুমেন্টস ৰিলেটেড টু এডুকেশনাল কোৱালিফিকেশন অৰ্থাৎ আপোনালোকৰ যি পাস কৰিছে যদি হায়াৰ সেকেন্ডাৰী পাস কৰে তাৰ পিছত ডিগ্ৰী পাস কৰে তাৰ পিছত যদি মেট্ৰিক পাস কৰে সো আৰু লগতে যদি কম্পিউটাৰ পাস কৰে তেনেহলে এই সকলোবিলাক সাৰ্টিফিকেট আপোনালোকে পিডিএফ বনাই এটা এটাকে দিব লাগিব তাৰ পিছত ইয়াতে আপোনালোকক দেখাই দি আছো এজ প্ৰুফ অৰ্থাৎ এজ প্ৰুফ হিচাপে আপোনালোকে বাৰ্থ সাৰ্টিফিকেট নাইবা মেট্ৰিকৰ এডমিট নাইবা স্কুল সাৰ্টিফিকেট যিকোনো এটা দিলেই হ'ব আপোনালোকৰ ইয়াৰে তাৰ পিছত ইয়াতে প্ৰুফ অফ ৰেসিডেন্সি এড্ৰেছ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড যদি থাকে দিব নিজৰ নাইবা আপোনালোকৰ পেৰেন্টছৰ যদি ড্ৰাইভিং লাইসেন্স থাকে তেনেহলে এটো দিব পাৰিব নাইবা আপোনালোকৰ কপি অফ এটো পাসপোর্ট যদি থাকে আপোনালোকৰ নিজৰ নাইবা আপোনালোকৰ গাৰ্জেনৰ যিকোনো এজনৰ হলেই হ'ব সো এইখিনি আপোনালোকে আপলোড দিব পাৰিব একেবাৰে সহজ ইয়াতে মই দেখাই দি আছো আপোনালোকক আৰু তলত স্ক্ৰল কৰি দেখাই দি আছো তাৰ পিছত এইটো যে দেখা পাইছে কাষ্ট সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে যদি এসটি ওবিসি এইবিলাক হয় তেনেহলে আপোনালোকে এই কাষ্ট সাৰ্টিফিকেটটো আপলোড দিব লাগিব তাৰ পিছত পিডব্লিউডি সাৰ্টিফিকেট যদি থাকে দিবা নাথাকিলে নিদিবা তাৰ পিছত এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি থাকে দিবা নাথাকিলে নিদিবা তাৰ পিছত ইয়াতে আপোনালোকৰ দেখাই দি আছো
এমপ্লয়মেণ্ট ফিজ ফৰ, অৰ্থাৎ এইটো আপোনালোকৰ একেবাৰে সম্পূৰ্ণ ফ্ৰী হয়, 1 টকাও নালাগে। চ' এইটো অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন। চ' এইটো যে দেখা পাইছে প্ৰথম লিংকটো অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন। চ' এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তাৰপিছত ইয়াতে যিসকলে আগতে বনাইছিল সেইসকলে যদি ডেট ফেইল হৈছে এইটো ৰিনিউৱেল কৰিব পাৰে। চ' ৰিনিউৱেল অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত ইয়াতে অফিচিয়েল ৱেবছাইট, এইটোত ক্লিক কৰি PDF-টো ডাউনলোড কৰি আপোনালোকে চাব পাৰে কি ডকুমেণ্টছ লাগিব একেবাৰে সম্পূৰ্ণভাৱে। চ' এইটো মই ৰেজিষ্ট্ৰেশ্যন কৰি দেখাই দি আছোঁ। চ' এইটো ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন পেজ খোল খাব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে। ইয়াতে ডেস্কটপ কৰিলেও কম্পিউটাৰ বেচেছ হৈ যাব। চ' এইটো আপোনালোকৰ একেবাৰে সহজ, এইটো দেখাই দি আছোঁ ষ্টেপ বাই ষ্টেপ। প্ৰথমতে আপোনালোকে এইটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰে, নাইবা লিংক কৰি এপ্লাই কৰিব পাৰে, নাইবা আধাৰ কাৰ্ডৰ লগত নোহোৱাকৈ লিংক কৰি এপ্লাই কৰিব পাৰে। ইয়াতে আধাৰ কাৰ্ডত নোহোৱাকৈ এপ্লাই কৰিব পাৰিব এইটো লিংকত ক্লিক কৰি। চ' এইটো লিংকত ক্লিক কৰাৰ আগতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আপোনালোকৰ। চ' ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন পেজ আহিব। চ' ইয়াতে অলৰেডি লোডিং লৈ আছে, ইয়াতে অকণ চ' এইটো দেখা পাইছে আপোনালোকে আহি গৈছে। চ' ইয়াতে প্ৰথমতে আপোনালোকৰ যিটো নাম হয় এই নামটো দিব লাগিব। চ' ইয়াতে আপোনালোকৰ নিজৰ নাম, তাৰপিছত ইমেইল ID, মোবাইল নাম্বাৰ, তাৰপিছত ইয়াতে পাছৱাৰ্ডটো কেনেকৈ বনাব মই কৈ দি আছোঁ। যেনেকুৱা আপোনালোকৰ ধৰা হ'ল আপোনালোকৰ ৰাম। চ' ৰাম @12345 আপোনালোকৰ যি মনত থাকে সেইটো পাছৱাৰ্ড নিজৰ মতে বনাই ল'ব। চ' আপোনালোকৰ 3টা কেৰেক্টাৰ বেচেছ দিব লাগিব পাছৱাৰ্ড, আদাৰৱাইজ বেলেগ কেৰেক্টাৰ দিলে কিন্তু নহ'ব পাছৱাৰ্ডত। চ' এইটো আপোনালোকে চাই ল'ব। তাৰপিছত ইয়াতে আপোনালোকৰ তলত যিটো আছে এইটো দেখাই দি আছোঁ কি লাগিব ইয়াতে। চ' এইটো আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। চ' যিটো ষ্টেট হয় এইটো ষ্টেট চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকে কেপচাৰ কোডটো বহাই দিব। ইয়াতে কেপচাৰ কোড বহাই দি ছাবমিট বটনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে এটা OTP আহিব আৰু সেই OTPৰ সহায়ত আপোনালোকে এইটো ছাকচেছফুল কৰিব পাৰিব। তো এইখিনি আছিল, ধন্যবাদ।